হেল্ল' এভৰিৱান, আজি আপোনালোকক লৈ আহিছোঁ মোহন দেওধাৰে এখন মৃতকৰ সকাম দেখুৱাবলৈ। আৰু সকামখন হৈছিল মোৰ এজন খুৰাৰ, মোৰ নিজৰ খুৰাৰে হয়। আচলতে আমাৰ আহোমসকলে তেওঁলোকৰ সকামটো মানে এটা নিৰ্দিষ্ট দিন নিজে নিৰ্ধাৰণ কৰি ল'ব পাৰে আৰু মুকলি ঠাই এডোখৰৰ কাৰণে চবে ৰৈ আছিলে বাৰু। আৰু যিহেতু আমাৰ সকামবোৰ মানে সকলোবোৰ এনেকৈ মুকলি ঠাইত কৰিবলৈ লাগে আৰু এডোখৰ ডাঙৰ জেগাৰ প্ৰয়োজন হয়। আৰু এইটো হৈছে মোৰ দাদাৰ পোৱালিটো, বহুত দিশৰ হয় আৰু ইহঁতৰ মানে কি হৈছে, নতুনকৈ মাত ফুটিছে যে ইহঁতৰ কথা কিছুমান শুনি পেলাই বহুত বেছি ভাল লাগে আৰু সেইটো কাৰণে মই তাক জোকাৰি আছোঁ, মাৰিম বা কিবা কিবি কৈ আছোঁ। আৰু তাহাঁতৰ কথাখিনি সি মানে মই যি শিকাই আছোঁ সি তাকে কৈ আছে আৰু সি মোৰ লগত জোকাৰি জোকাৰি তেনেকৈ চিঞৰি আছে আৰু ইটো সিটো কৈ আছে। তাকে তাৰ লগত অকণমান ধেমালি কৰিলোঁ আৰু অকণমান বতৰটো সেইদিনাখন অকণ বেয়া নিচিনা আছিলে, তো ৰ'দতে অলপ বহিলোঁ মেলিলোঁ তেনেদৰে ইয়াৰ লগতে অকণমান ধেমালি কৰিলোঁ। আৰু এই মানে একেবাৰে কাপোৰ চাপোৰ পিন্ধি পেলাই সকামলৈ যাবলৈ ওলাইছে যে তাইক মানে ফটো মাৰি দিব লাগে আৰু অলপ তাকে নাচিও দিছে। মই কৈছোঁ যে অকণ নাচি দিয়াচোন বুলি, তাই সেয়া নাচিও দিছে। আমাৰ ইয়াতে এতিয়া সাজ আৰু চিকচাক দিবলৈ লৈছে, আমি সেই চিকচাক খাবলৈ বহিলোঁ আৰু এইটো আমাৰ একেবাৰে আগৰ পৰাই পৰম্পৰা চলি আহিছে। আৰু এতিয়া সকলোকে ভাত দিবলৈ লৈছে। আচলতে আমাৰ ইয়াতে ডেস্ক আৰু বেঞ্চৰ কোনো ধৰণৰ প্ৰয়োজন নহয়, ইয়াত সকলো মানুহকে এনেদৰে পথাৰতে নৰা পাৰি বা খৰি পাৰি পেলাই এনেদৰে খাবলৈ দিয়ে। আৰু আমাৰ ইয়াতে মেইন গাহৰিয়ে দিয়ে আৰু যোনসকলে গাহৰি নাখায় তেওঁলোকৰ কাৰণে মাছৰ ব্যৱস্থা কৰা হয়। আৰু এনেদৰে সকলোকে বহাই পেলাই ভাত আৰু যি দিয়ে সেইবোৰ দি পেলাই সকলোৱে গৃহস্থ এনেদৰে সেৱা লয় সকলোৰে আগত। আৰু ইয়াৰ পাছতে ভাত খোৱাৰ পাছতে আচলতে আমাৰ সকামত আৰু তেনেধৰণৰ একো নাথাকে, এই লাষ্ট হৈ যায় আৰু ভাত খাই আৰু সকলো মানুহবোৰ ঘৰলৈ যাবগৈ পাৰে। আৰু সেয়েহে সকলোৱে আমাৰ মাহঁতে, খুৰীহঁতে, বৰমাহঁতে বা সকলোৱে আমাৰ ঘৰৰ পৰিয়ালটো এনেদৰে সেৱা লৈছে সকলোকে। আৰু আজিলৈ আহিছোঁ, বাই।